বন্ধুসকল ওয়েলকাম টু মাই চ্যানেল টেকনিক্যাল আসামলৈ जग लाल 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 दिखेगा मुझको लाल 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 दिखेगा मुझको মই আজি কথা পাতিম কেইটামান সফটওয়্যাৰৰ বিষয়ে যেটা আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব প্ৰথমতে এইটো এপটো হ্যাকিং টাইপৰ হয় ধৰি লওক আপোনালোকে প্লে ষ্টৰত কিছুমান এপ আছে এপবোৰ আপোনালোকক এমাউন্ট পে কৰিবলৈ দেখুৱায় প্ৰথমতে আপোনালোকে প্লে ষ্টৰটো ওপেন কৰি লওক তাৰপিছত মই কৈ আছো প্লে ষ্টৰটো ওপেন কৰি লৈ আপোনালোকে ইয়াত দেখি ল'ব টপ সার্চ ইয়াত টপ পেড বুলি দেখাইছে টপ পেড ইয়াত দেখাইছে এইটো এপ যদি আপুনি ডাউনলোড কৰিব বিচাৰে ইয়াত 99 रुपीस পে কৰিব লাগিব এটো ইয়াত দেখাইছে 99 130 रुपीस পে কৰিব লাগিব এটো ঠিক আছে মই এটো এটকা পে নকৰাকৈ আপোনালোকক ডাউনলোড কৰি দেখাম আপোনালোকে 3 ডটছত ক্লিক কৰক 3 ডটছত ক্লিক কৰি পেলাই শেয়াৰ অপচনত ক্লিক কৰক শেয়াৰ অপচনত ক্লিক কৰাৰ পিছত ইয়াত এটা এপ আছে এই এপটো মই লিংক ডেসক্ৰিপচনত দি দিম আপোনালোকে তাত গৈ ডাউনলোড কৰি ল'ব এপটোৰ নাম হ'ল এসি মাৰ্কেটত গৈ আপোনালোকে এটো এটকাও পে নকৰাকৈ আপোনালোকে ইয়াত ডাউনলোড কৰিব পাৰিব এটো ইয়াত সার্চ ইন আৱাৰ ষ্টৰত চাব ক্লিক কৰিব ইয়াত দেখিছে এটো কেম স্ক্যানাৰ লাইসেন্স এপটো ইয়াত ডাউনলোড কৰিবলৈ দেখাইছে আপোনালোকে ইয়াত গৈ ডাউনলোড দিয়াৰ লগে ডাউনলোড ষ্টাৰ্ট হৈ যাব আপোনালোকে দেখি ল'ব উৎসৱ এটো মই ইয়াত ডাউনলোডিং ষ্টাৰ্ট হৈ গৈছে এনেকৈ আপোনালোকে যিকোনো এপ এনেকৈ ইয়াত যোনবোৰ পেইড কৰিবলৈ দেখায় এইবোৰ এপ এইটো এই এপ্লিকেশ্যনটোৰ দ্বাৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব ঠিক আছে মই এইটো ইনষ্টল কৰি দিলোঁ নেক্সট ভিডিওটো আৰম্ভ কৰোঁ এইটো এটা ডাটা লি মানে ধৰি লওক আপোনাৰ যেতিয়া জিঅ' সিম আছিলে তেতিয়াতো প্ৰথমতে জিঅ' সিম যেতিয়া ওলাইছে তো ডাটা আনলিমিটেড আছিলে কোনো আছিলে এতিয়াতো আজিকালিতো 1.5 GB বা 1 GB পোৱা যায় সেইকাৰণে অলপ ভালকৈ 4G আহি গ'ল ফটককৈ ডাটা আহি যায় হলো চাই অলপ চলাবলগীয়া হয় তো আপোনালোকৰ কাৰণে এই এপটো বহুত হেল্পফুল হ'ব ডাটা লি বুলি আছে আপুনি এই এপটোৰ দ্বাৰা আপোনালোকে কোনটো এপত কিমান ডাটা ইউজ কৰিব বিচাৰে বা ডেইলি ডাটা লিমিট আপোনালোকে সেট কৰি ল'ব পাৰে ইয়াত ডেইলি ডাটা লিমিট ইয়াত আপুনি কিমান MB দিনটোত আপুনি কিমান MB ইউজ কৰিব বিচাৰিব বোলে মই গোটেই দিনটোৰ ভিতৰত 500 MB ডাটা ইউজ কৰিব বিচাৰোঁ আপুনি এইটো সেট ডেইলি ডাটা লিমিটত ক্লিক কৰি দিলে হ'ল আপোনাৰ যেতিয়ালৈকে 500 MB থাকিব তেতিয়ালৈকে নেট চলি থাকিব আৰু 500 MB হেকলৰ লগে আপোনাৰ অটোমেটিক নেট অফ হৈ যাব তাৰ পিছতে আপুনি যদি বিচাৰে যে মই মোৰ ইমাৰ্জেন্সি কাৰণে নেট লাগিব আপুনি ইমাৰ্জেন্সি বেংকত গৈ আপুনি ইয়াত কিমান MB আপুনি নেট ৰখাই থব বিচাৰে ইমাৰ্জেন্সি কাৰণে ইয়াত আপুনি ইয়াত সেটআপ কৰি ল'ব পাৰে এই এপটো বহুত ভাল হয় আৰু এটা কথা পাতিম আমি এইটো এটা লঞ্চাৰ হয় মডাৰ্ন লঞ্চাৰ এই এপটো মই লিংক ডাটালি এপটোৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম আৰু এইটো লিংক হ'ল মডাৰ্ন লঞ্চাৰ বুলি এপটো দেখিবলৈ বহুতেই 3D মানে বহুতেই ভাল লাগে দেখিবলৈ এপটো চাওক আপোনালোকে ইয়াত আপোনালোকে ইয়াত দি দিছে টাইমিং দি দিছে ক্যালেন্ডাৰ দি দিছে ডেট দিছে বেটাৰী কিমান % লেভেল দি দিছে RAM কিমান দেখুৱাইছে সব দেখাইছে ওয়াইফাই ব্লুটুথ অফ ওয়াইফাই সব দেখাইছে ইয়াত কল ইউটিউবৰ সব ইয়াত দেখিবলৈ পাইছে সেটিংছত গৈ আপোনালোকে ইয়াত কালাৰটো চেঞ্জ কৰি ল'ব পাৰে ইয়াত কালাৰটো নিজৰ ইচ্ছামতে আপোনালোকে দি ল'ব পাৰে আপোনাৰ কথা যেনেকৈ দি লয় ঠিক আছে এতিয়া আজিৰ ভিডিওটো ইমানে যদি ভিডিওটো চাই আপোনালোকক ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব